নমস্কাৰ, মই আব্দুল হান্নান আৰু আপোনালোকে চাই আছে লাৰ্নিং আছাম 2M। আজি এই ভিডিঅ'ৰ জৰিয়তে নৱম শ্ৰেণীৰ পুনৰালোচনা চেপ্টাৰটোৰ অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 4ৰ পৰা সমাধান কৰিবলৈ গৈ আছো। ইয়াৰ আগৰ ভিডিঅ'ত কুৱেশ্যন নম্বৰ 3 লৈকে সমাধান কৰা হৈছে, গতিকে তোমালোকে যদি চোৱা নাই আই বাটনত গৈ চাই ল'বা। সো আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। তোমালোকে ইয়াত দেখা পাইছা অনুশীলনী R1 আৰু অনুশীলনী R1ৰ কুৱেশ্যন নম্বৰ 4ত দিয়া আছে সূচক বিধি a to the power m হৰণ a to the power n is equal a to the power m minus n ওত m is equal n লৈ প্ৰমাণ কৰা যে a to the power 0 is equal 1। আমাক কি কৈছে সূচক বিধি দি দিছে আৰু m is equal n লৈ প্ৰমাণ কৰিব দিছে যে a to the power 0 is equal 1। গতিকে আহাচোন আমি সমাধান কৰো। লিখা সমাধান লিখা দিয়া আছে a to the power m হৰণ a to the power n সমান সমান a to the power m minus n। এতিয়া চোৱাচোন যেহেতু a to the power m হৰণ a to the power n কৈছে, কি কৈছে মাজত হৰণ কৈছে নাই, গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰি a to the power m by a to the power n is equal a to the power m minus n। এতিয়া চোৱাচোন যেহেতু প্ৰশ্নটোত কৈ দিছে m সমান সমান n লৈ আমাক প্ৰমাণ কৰিব দিছে, গতিকে আমি লিখিম m ৰ যেহেতু m সমান n কৈছে, গতিকে m ৰ ঠাইত কি লিখিম আমি n লিখিম a to the power n আৰু ইয়াত আছে a to the power n, তাৰপিছত সমান সমান ইয়াত আছে a to the power m, গতিকে m ৰ ঠাইত আমি কি লিখিম n a to the power n minus n। এতিয়া চোৱাচোন a to the power n আৰু a to the power n এইটো কাটাকাটি কৰাৰ লগে লগে ইয়াত হ'ব কিমান 1, এফালে হ'ব a to the power n আছে আৰু মাইনাছ n আছে, গতিকে যেতিয়া a to the power n ৰ পৰা n মাইনাছ হ'ব থাকিব কিমান 0। তাৰ মানে যদি আমি কওঁ 1 ৰ পৰা যেতিয়া মাইনাছ হ'ব 1 থাকিব কিমান 0, গতিকে n ৰ পৰা যেতিয়া n মাইনাছ হয় থাকিব কিমান 0। এতিয়া চোৱা আমি এইটো কেনেকৈ লিখিব পাৰি a to the power 0 টোক বাওঁফালে নিব পাৰি a to the power 0 আৰু 1 টোক আমি সোঁফালে নিব পাৰি। গতিকে আমাক কি কৰিব দিছিলে a সমান সমান n লৈ প্ৰমাণ কৰিব দিছিল a to the power 0 সমান সমান 1। গতিকে ইয়াত তোমালোকে a to the power 0 সমান সমান 1 পাইছা নাই, এটাকে লিখা যে প্ৰমাণ কৰা হ'ল। এতিয়া চোৱাচোন কুৱেশ্যন নম্বৰ 5, ইয়াতো সূচক বিধি আগৰ প্ৰশ্নটোৰ দৰে দিয়া আছে, কিন্তু m সমান সমান 0 লৈ প্ৰমাণ কৰিব দিছে a to the power minus n সমান সমান 1 by a to the power n। ইয়াত আমাক সূচক বিধিটো আগৰ প্ৰশ্নৰ দৰে দিছে, কিন্তু অকল m ৰ মানটো সলনি কৰিছে, m সমান সমান ইয়াত 0 লৈ প্ৰমাণ কৰিব দিছে আমাক। গতিকে আহাচোন সমাধান কৰো। লিখা সমাধান আৰু দিয়া আছে লিখা দিয়া আছে যেহেতু আমাক ইয়াক সূচক বিধি দি দিছে, গতিকে সূচক বিধিটো লিখা a to the power m হৰণ a to the power n সমান সমান a to the power m minus n। লিখা a to the power m যেহেতু হৰণ কৈছে, গতিকে আমি হৰণৰ ক্ষেত্ৰত এনেকৈ লিখিব পাৰি a to the power m by a to the power n সমান সমান a to the power m minus n। এতিয়া চোৱা প্ৰশ্নটোত আমাক কি কৈছে যে m সমান সমান 0 লৈ ইয়াত m ৰ সমান সমান কি ল'ব দিছে আমাক 0, গতিকে ইয়াত আমি m য'ত পাম তত
কি পাতিম m ৰ সলনি 0 লিখাচোন a টু দি পাৱাৰ m আছে গতিকে m ৰ ঠাইত কি হ'ব 0 বাই a টু দি পাৱাৰ n সমান সমান ইয়াত a টু দি পাৱাৰ m আছে গতিকে m ৰ ঠাইত আমি কি পাতিম 0 মাইনাছ n এতিয়া চোৱাচোন ইয়াত দেখা পাইছে a টু দি পাৱাৰ 0 এতিয়া আমি আগৰ প্ৰশ্নটোত সমাধান কৰাৰ পিছত a টু দি পাৱাৰ 0 ৰ মান আমি কিমান পাইছিলো 1 গতিকে তোমালোকে ইয়াতো দেখা পাইছে a টু দি পাৱাৰ 0 আছে গতিকে আমি a টু দি পাৱাৰ 0 ৰ মান যেহেতু 1 পাইছো আগৰ প্ৰশ্নটো সমাধানত গতিকে ইয়াত কি লিখিম a টু দি পাৱাৰ 0 ৰ ঠাইত আমি লিখিম 1 তলত থাকিব a টু দি পাৱাৰ n সমান সমান ইয়াত চোৱা a টু দি পাৱাৰ 0 ৰ পৰা যেতিয়া মাইনাছ n হ'ব কিমান থাকিব a টু দি পাৱাৰ মাইনাছ n এতিয়া a টু দি পাৱাৰ মাইনাছ n টোক আমি বাওঁফালে লিখিব পাৰি চোৱা a টু দি পাৱাৰ সমান সমান মাইনাছ আৰু 1 বাই a টু দি পাৱাৰ n টোক আমি সোঁফালে লিখিব পাৰি 1 বাই a টু দি পাৱাৰ n এতিয়া চোৱা প্ৰশ্নটোত কি কৈছিলে যে m সমান সমান 0 লৈ প্ৰমাণ কৰা যে a টু দি পাৱাৰ মাইনাছ n সমান সমান 1 বাই a টু দি পাৱাৰ n গতিকে আমি প্ৰমাণ কৰি কি পাইছো সমাধানটো চোৱা a টু দি পাৱাৰ মাইনাছ n সমান সমান 1 বাই a টু দি পাৱাৰ n গতিকে আনসাৰটো আমি একেই পাইছো না নাই গতিকে লিখা এতেকে প্ৰমাণ কৰা হ'ল তো এতিয়া আহাচোন আমি কুৱেশ্যন নম্বৰ 6 ৰ সমাধান কৰো চোৱা কি লিখা আছে যে তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গহাউ আৰু লহাগু স্থিৰ কৰা তো আমাক কি কৈছে তলত কুৱেশ্যন নম্বৰ 6 ৰ 1 2 3 দি দিছে আৰু প্ৰত্যেক জোৰৰ মৌলিক উৎপাদক উলিয়াই গহাউ আৰু লহাগু উলিয়াব দিছে তো আহাচোন আমি সমাধান কৰো লিখা সমাধান তো আমি প্ৰথমে কুৱেশ্যন নম্বৰ 6 ৰ 1 টো সমাধান কৰিম তো কি আছিল 3 2 1 কমা 3 9 6 ಇದು হল 1 নম্বৰ তো ইয়াৰ আমি প্ৰথমে মৌলিক উৎপাদক উলিয়াব লাগিব প্ৰথমে উলিয়াম 3 2 1 ৰ 3 2 1 ইয়াৰ মৌলিক উৎপাদক উলিয়াম প্ৰথমে আমি যদি ইয়াক 3 দি লও 3 3 যাব এবাৰ এতিয়া সাকি ইয়াত আছে 21 3 21 যাব কইবাৰ 3 7 গুণ 21 যেহেতু আমি দুটা সংখ্যা একেলগত লৈছো হেতু কাৰণে ইয়াতে শূন্য তো চোৱাচোন 107 ক আৰু না যায় গতিকে ইয়াৰ মৌলিক উৎপাদক কি কি পাইছো 3 into 107 তাৰ পিছত আহি গল 396 আমি ইয়াৰ মৌলিক উৎপাদক উলিয়াম আহাচোন 396 ইয়াক যদি আমি 2 এৰে কৰো চোৱা 2 3 কেবাৰ যাব এবাৰ ইয়াত আছে 1 ইয়াত আছে 9 হয়নে আকৌ 2 19 কেবাৰ যাব 2 9 গুণ 18 ইয়াত আকৌ 1 আছে একৰ লগত এই 6 হলে 16 16 2 কেবাৰ যাব 8 বাৰ এতিয়া আকৌ 2 যাব না নাই আকৌ চোৱাচোন 19 কেবাৰ যাব 2 9 গুণ 18 যাব তো 19 পৰা 18 গলে থাকিব 1 আৰু ইয়াত আছে 8 18 আকৌ 18 কেবাৰ যাব 2 9 গুণ 18 কিমান যাব ইয়াত 3 কৰিছা 3 3 গুণ 9 আকৌ 3 9 কেবাৰ যাব 3 3 গুণ 9 এতিয়া চোৱাচোন 33 ত কিমান যাব সো 3 দি চোৱা 3 3 যাব এবাৰ 3 3 যাব এবাৰ এতিয়া চোৱা আমি 396 ৰ কি মৌলিক উৎপাদক পালো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11 এতিয়া চোৱা আমাক কি কৈছে মৌলিক উৎপাদক উলিয়াই তাৰ পিছত গহাউ আৰু লহাগু স্থিৰ কৰা এতিয়া আমি মৌলিক উৎপাদক উলিয়ালো দুটাৰ এতিয়া আমি কি উলাম গহাউ উলাম প্ৰথমে তো চোৱাচোন গহাউ উলোৱা নিয়ম লিখা গ হা উ আৰু গহাউ উলোৱা নিয়ম হল চোৱা এই 3 2 1 ৰ যিবিলাক মৌলিক উৎপাদক পাইছা আৰু 396 ৰ যিবিলাক মৌলিক উৎপাদক পাইছা এই উৎপাদকবোৰৰ ভিতৰত যিটো সংখ্যাৰ মিল আছে মানে কমন সংখ্যা হয় মিল থকা সেই মিল থকা সংখ্যাটো তোমালোকে গহাউ লব লাগিব চোৱাচোন ইয়াত মিল থকা সংখ্যাটো কি
ইয়াত মিল থকা সংখ্যাটো হ'ল 3 ইয়াতো 3 আছে গতিকে মিল থকা সংখ্যাটো কি 3 তো তোমালোকে লিখা ইয়াত 3 এইটো ইয়াত গহাও তো তাৰ পিছত কি কৈছে আমাক লহাগু স্থিৰ কৰা তাৰ মানে লহাগু ওলাব দিছে আমাক গতিকে আহাচোন লহাগু উলিব লিখা ল হা গু তে লহাগু কেনেকৈ ওলাইছোৱা প্ৰথমে তোমালোকে কি কৰিবা কমন যিটো সংখ্যা আছে অৰ্থাৎ মিল থকা সংখ্যাটো যিটো আছিলে এই সংখ্যাটো ইয়াত লিখি ল'বা 3 ইনটু তাৰ পিছত বাকি থকা সংখ্যাবোৰ লিখি ল'বা চোৱাচোন কি আছে 2 ইনটু 2 ইনটু 3 ইনটু 11 ইনটু 107 তো আমি সংখ্যাবোৰ লিখি ল'লো তো চোৱাচোন এতিয়া কি কৰিম এই গোটেইকেইটা সংখ্যা পূৰণ মাৰি যিটো সংখ্যা ওলাব সেইটোই হ'ব লহাগু তো আহাচোন আমি পূৰণ মাৰো চোৱা 3 দি 2ক পূৰণ মাৰিলে 3 দুগুণ 6 6 দি আকৌ 2ক মাৰিলে 6 দুগুণ 12 12 দি আকৌ 3ক মাৰিলে 12 3 গুণ 36 36 দি আকৌ 11ক মাৰিব লাগিব চাওক 36 দি 11ক পূৰণ মাৰক তো চোৱাচোন আমি 36 দি 11ক পূৰণ মাৰিলে কি হ'ব যে 1 6 গুণ 6 1 3 গুণ 3 1 6 গুণ 6 1 3 গুণ 3 কিমান হ'ল 6 3 আৰু 6 কিমান হ'ল 9 এফালে 3 396 এতিয়া 396 দি আকৌ 107ক পূৰণ মাৰিব লাগিব 107 তো আহাচোন 7 দি 6ক পূৰণ মাৰা 7 6 গুণ 42 42ৰ হ'ব 2 হাতত থাকিব 4 7 9 গুণ 63 63 আৰু 4 হ'ব 67 67ৰ হ'ব 7 হাতত থাকিব 6 7 দি আকৌ 3 কৰিলে 7 3 গুণ 21 21 আৰু 6 হ'ব 27 এতিয়া আকৌ 0 দি 6ক যোৱা 0 6 গুণ 0 0 9 গুণ 0 0 3 গুণ 0 এতিয়া আকৌ 1 দি কৰিব লাগিব ওপৰকেইটা 1 6 গুণ 6 1 9 গুণ 9 1 3 গুণ 3 এতিয়া এইকেইটা যোগ কৰা 2 নামি গ'ল ইফালে 7 নামি গ'ল 7 6 কিমান হ'ল 13 13 হ'ল 3 7 1 2 আৰু 9 হ'ল 11 11 কে 12 12 2 7 1 ইফালে 3 আছে 4 কি হ'ল 4 2 3 7 2 এটাকে লিখা 4 2 3 7 2 আৰু এইটো হ'ল ইয়াৰ লহাগু লিখা এতিয়া মই কুৱেশ্যন নম্বৰ 6ৰ 2 নম্বৰটো সমাধান কৰিম আহাচোন সমাধান কৰোঁ লিখা সমাধান আৰু যেহেতু আমাক প্ৰশ্নটোত কৈছে যে প্ৰত্যেকজোৰৰ মৌলিক উৎপাদক উলিয়াই গহাগু আৰু লহাগু স্থিৰ কৰিবলৈ গতিকে আমি প্ৰথমে এই দুটাৰ মৌলিক উৎপাদক উলিয়াম তো আহাচোন মৌলিক উৎপাদক উলিয়াও লিখা 4 5 5 ইয়াৰ যদি আমি মৌলিক উৎপাদক উলিয়াবলৈ যাওঁ তো 5 দি চোৱাচোন 5 দি গৈ আছে 5 9 গুণ 45 45 গুচি গ'লে থাকিল কিমান 5 আকৌ 5 দি 5ত এবাৰ এতিয়া চোৱাচোন কিমান দি যাব 7 দি চোৱা 7 1 গুণ 7 এতিয়া 9ৰ পৰা 7 গুচি গ'লে থাকিব 2 এফালে আছে 1 তাৰমানে 21 এতিয়া 7 21ত কেইবাৰ যাব 7 3 গুণ 21 এতিয়া চোৱাচোন 13 আৰু যাব নেকি 13 আৰু নাযায় গতিকে আমি 4 5 5ৰ কি মৌলিক উৎপাদক পালোঁ 5 ইনটু 7 ইনটু 13 তাৰপিছত আমি মৌলিক উৎপাদক উলিয়াম 4 2 লিখা 4 2 ইয়াক যদি আমি 2 দি কৰোঁ 2 দি 4 কৰিলে 2 2 গুণ 4 আৰু ইয়াত 2 যাব 2ত এবাৰ 2 গুণ 2 এতিয়া চোৱাচোন 21ত যদি আমি 3 দি কৰোঁ 3 7 গুণ 21 ডাইৰেক্ট গৈ আছে গতিকে চোৱাচোন আমি 42ৰ মৌলিক উৎপাদক কি পালোঁ 2 ইনটু 3 ইনটু 7 এতিয়া চোৱা প্ৰশ্নটোত আমাক কৈছিলে যে প্ৰত্যেকজোৰৰ
মৌলিক উৎপাদক উলিয়াই গহাউ আৰু লহাগু স্থিৰ কৰা। গতিকে আমি মৌলিক উৎপাদক উলিয়ালো। এতিয়া আহাচোন আমি প্ৰথমে গহাউ উলিয়াম। তো আহাচোন আমি গহাউ উলিয়াও। লিখা গ হা উ। আৰু গহাউ ওলোৱাৰ নিয়ম আছিল যে চোৱাচোন, এই 455 আৰু 42 যিবিলাক মৌলিক উৎপাদক আছে, আৰু এই মৌলিক উৎপাদকবোৰৰ ভিতৰত যিটো উৎপাদকৰ মিল আছে, মানে যিটো কমন আছে, যে ইয়াতো আছে, মিল থকা সংখ্যাটোই হ'ল গহাউ। গতিকে চোৱাচোন ইয়াত কি মিল আছে, ইয়াত আছে 7, ইয়াতো 7, তাৰমানে এই দুটা মিল আছে, হয়নে নহয়? গতিকে 7টোই হ'ব ইয়াৰ গহাউ। তাৰপিছত আমাক প্ৰশ্নটোত কৈছে লহাগু ওলাবলৈ। গতিকে আহাচোন লহাগু উলিয়াও। লিখা ল হা গু। আৰু লহাগু ওলোৱাৰ নিয়ম আছিল প্ৰথমে এই কমন সংখ্যাটো লিখি ল'ব লাগিব। লিখা কমন সংখ্যাটো, তাৰপিছত বাকী থকা সংখ্যাকেইটা লিখিবা। চোৱাচোন কি বাকী আছে, 5। লিখা ইনটু 5। আৰু আমি এই 7টো লৈছোঁ কমন সংখ্যা, গতিকে কি লিখিম আৰু 13। তাৰপিছত ইয়াত কি আছে 2, তাৰপিছত আছে 3, আৰু আমি কমন সংখ্যাটো লৈছোঁৱেই। গতিকে এতিয়া আমি কি কৰিম চোৱা, এই গোটেইকেইটা সংখ্যা পূৰণ কৰিম। তো আহাচোন পূৰণ কৰোঁ। 7 দি 5ক পূৰণ মাৰিলে 7 5 গুণ 35, 35 দি 13ক পূৰণ মাৰা। লিখা 35 দি 13ক পূৰণ মাৰা। 3 5 গুণ 15, 15 5 7 1, 3 3 গুণ 9 1 10, 1 5 গুণ 5, 1 3 গুণ 3, কিমান হ'ব 5 5, এইফালে হ'ব 4। এতিয়া এই 455 লগত 2 পূৰণ মাৰিব লাগিব। মাৰা 2 5 গুণ 10 0 7 1, 2 5 গুণ 10 1 11 11 1 7 1, 2 4 গুণ 8 1 9। এতিয়া 910 লগত 3 পূৰণ মাৰিব লাগিব। মাৰা 3 0 গুণ 0, 3 গুণ 3, 3 9 গুণ 27। তেনে কিমান পাইছোঁ 2730। লিখা 2730, আৰু এইটো ইয়াৰ লহাগু। এতিয়া মই কুৱেশ্যন নম্বৰ 6ৰ 3 সমাধান কৰিম। তো চোৱাচোন ইয়াত কি আছে 408,170, আৰু এই যোৰৰ মৌলিক উৎপাদক উলিয়াব দিছে প্ৰথমে আমাক, আৰু উলিয়াই কি কৰিব দিছে, গহাউ আৰু লহাগু উলিয়াব দিছে। গতিকে চোৱাচোন আমি প্ৰথমে মৌলিক উৎপাদক উলিয়াই ল'ম। তো লিখা সমাধান প্ৰথমটো সংখ্যা আছে 408। তো আহাচোন ইয়াৰ মৌলিক উৎপাদক উলিয়াম। লিখা 408। ইয়াক আমি যদি 2ৰে কৰোঁ, 2 4ত কেইবাৰ যাব, 2 2 গুণ 4, ইয়াত 0 আছে, 0টো নামি আহি যাব। 2 আকৌ 8ত কেইবাৰ যাব, 2 4 গুণ 8। আকৌ 2 দি চোৱা, 2 2ত কেইবাৰ যাব, এবাৰ, এইফালে 0টো নামি আহি যাব। 2 আকৌ 4ত কেইবাৰ যাব, 2 2 গুণ 4। এতিয়া আকৌ চোৱাচোন 2 যায় নেকি, চোৱা 2 10ত কেইবাৰ যাব, 5 বাৰ, 2 2ত কেইবাৰ যাব, এবাৰ। এতিয়া চোৱা কিমান যাব, 2 নাযায় আৰু 3 যাব, 3 5ত কেইবাৰ যাব, এবাৰ, 3 গুণ 3 থাকিব 2, এইফালে 21, আকৌ 3 21ত কেইবাৰ যাব, 7 বাৰ। এতিয়া 17 যাব নেকি চোৱাচোন, 17 নাযায়। গতিকে আমি 408ৰ কি কি মৌলিক উৎপাদক পালোঁ, 2 into 2 into 2 into 3 into 17। তাৰপিছত সংখ্যাটো আছে 170, 170। আচলতে আমি আৰু মৌলিক উৎপাদক উলিয়াই লওঁ। 170, 170ক প্ৰথমে আমি 2 দি কৰি চোৱাচোন। 2 দি 17ত কেইবাৰ যাব, 2 8 গুণ 16, 17ৰ পৰা 16 গ'লে থাকিল 1, এইফালে আছে 0, তাৰমানে 10। এতিয়া আকৌ 2 10ত কেইবাৰ যাব, 2 5 গুণ 10। এতিয়া চোৱাচোন 85ত কিমান যাব, 2 নাযায়, 3ও নাযায়, 4ও নাযায়, 5 যাব, 5 1 গুণ 5।
8ৰ পৰা যেতিয়া 5 গুচি যায় থাকিব কিমান 3 আৰু এইফালে আছে 5 গতিকে কিমান হ'ল 35 35ত 5 আকৌ কেইবাৰ যাব 7 বাৰ 5 7 গুণ 35 এতিয়া চোৱাচোন 17 আৰু যাব নেকি 17 আৰু নাযায় গতিকে আমি 107ৰ কি মৌলিক উৎপাদক পালো 2 into 5 into 17 এতিয়া যেহেতু প্ৰশ্নটোত আমাক কৈছে যে প্ৰত্যেকজনৰ মৌলিক উৎপাদক উলিয়াই গহাউ আৰু লহাগু উলিয়াবলৈ গতিকে আমি মৌলিক উৎপাদক উলিয়াইছো তো প্ৰথমে আমি গহাউ উলিয়াম তো আহাচোন গহাউ উলিয়াও লিখা গ হা উ আৰু আমি জানো যে গহাউ ওলোৱাৰ নিয়ম হৈছে যে এই দুটা সংখ্যাৰ যিবিলাক মৌলিক উৎপাদক উলিয়াইছো সেই মৌলিক উৎপাদকসমূহৰ ভিতৰত যিটো সংখ্যা মিল আছে যিটো সংখ্যা কমন আছে সেই সংখ্যাটো হ'ব ইয়াৰ গহাউ গতিকে চোৱাচোন ইয়াত কি কমন সংখ্যা আছে 2 আছে ইয়াতো 2 আছে লিখা 2 তাৰপিছত আৰু কি আছে ইয়াতো 17 আছে ইয়াতো 17 আছে লিখা 17 আৰু বাকি নাই হয় নহয় তাৰপিছত এই দুটা সংখ্যা পূৰণ মাৰা 2 7 গুণ 14 14 4 7 1 2 গুণ 2 কে 3 তাৰ মানে গহাউটো কিমান ওলাইছে আমাৰ 34 তাৰপিছত আমাক কি ওলাব দিছে লহাগু গতিকে আহাচোন লহাগু উলিয়াও লিখা ল হা গু আৰু লহাগু ওলোৱাৰ নিয়ম হ'ল প্ৰথমে আমি কমন সংখ্যাটো লৈ ল'ম চোৱাচোন কমন সংখ্যা কি আছে 2 into আৰু কিমান আছিল 17 তাৰপিছত বাকি থকা সংখ্যাকেইটা লিখা কিমান আছে 2 into 2 into 3 into 5 এতিয়া চোৱা কি কৰিম আমি এই গোটেইকেইটা সংখ্যাক পূৰণ মাৰি যি সংখ্যাটো ওলাব সেই সংখ্যাটো হ'ব ইয়াৰ লহাগু গতিকে আহাচোন পূৰণ মাৰো 17ক 2 দি পূৰণ মাৰা 2 7 গুণ 14 14 4 7 1 2 গুণ 2 একে 3 34 হ'ল তাৰপিছত আকৌ 34ক 2 দি পূৰণ মাৰা 2 4 গুণ 8 2 3 গুণ 6 68ক আকৌ 2 দি পূৰণ মাৰা 2 গুণ 16 6 7 1 2 গুণ 12 12 একে 13 136ক আকৌ 3 ৰে পূৰণ মাৰা 3 6 গুণ 18 8 7 1 3 গুণ 9 একে 10 10 0 7 1 3 গুণ 3 একে 4 408ক আকৌ 5 ৰে পূৰণ মাৰা 5 8 গুণ 40 40ৰ 0 7 4 5 0 গুণ 0 আৰু এই 4 আছিল গতিকে এইটো 4টো ইয়াত বহিব 5 4 গুণ 20 কিমান ওলাল 2040 এটাকে লিখা 2040 এইটো ইয়াৰ লহাগু